এটা চোৰক কেইজনমান মানুহে খেদি আহি আছিল। বাহিৰত পেণ্ডেল দিয়ে ভাগৱতৰ অনুষ্ঠানত প্ৰায় 50,000। আমাৰ ইয়াততো আমি নামঘৰৰ ভিতৰতে কওঁ 200-250 মানুহ মেক্সিমাম, ক'ৰবাত 300, 400, 500লৈকে হয়। তাতকৈ বেছি মানুহ ভাগৱতৰ অনুষ্ঠানত কমেই হয়। বাহিৰত ভাগৱতৰ অনুষ্ঠান বুলি ক'লে 50,000 মিনিমাম, 50,000 ডাঙৰ পেণ্ডেল, বিৰাট প্ৰকাণ্ড পেণ্ডেল, 50,000 মানুহ। কিন্তু তাত শ্বিডিউল হয় 3 ঘণ্টা মাত্ৰ, ৰাতিপুৱা 6টাৰ পৰা বা 9টাৰ পৰা 12টালৈ, তাৰপিছত অফ, বন্ধ। তেওঁলোকে প্ৰসাদ চসাদ দিব, মানুহে খোৱা বোৱা কৰিলে যি য'ত আছে। কিছুমানৰ সেইদিনা সেইটোৱে খতম, আৰু যদি কয় আমি ডাবল শ্বিফ্ট কৰিম তেতিয়া আবেলি এটা আকৌ দি দিয়ে 3টাৰ পৰা 6টালৈ, বছ হৈ গ'ল। নহ'লে 3 ঘণ্টাই ৰাখে দিনত, 7 দিনীয়া কৰে। এনেকৈ এটা পেণ্ডেল চলি আছিল ভাগৱতৰ। এটা চোৰক কেইজনমান মানুহে খেদি আনিলে। চোৰটোৱে উপায়ন্তৰ হৈ মানুহকেইটাৰ পৰা বাচিবৰ কাৰণে আহি মানুহৰ মাজত সোমাই গ'ল, আৰু মানুহৰ মাজত সোমাই পেলাই সি এক্টিং কৰি পেলাই শ্ৰোতাৰ দৰে শুনিবলৈ ধৰিলে। চোৰটোৱে এক্টিং কৰিবলৈ লাগিছে, আৰু শ্ৰোতাৰ দৰে একান্ত মনে শুনি যেতিয়া আছে, সেই সময়ত ব্যাখ্যাকাৰজনে ভগৱান নাৰায়ণৰ, যি আমি এতিয়া আলোচনা কৰি আছোঁ, এই নাৰায়ণৰ সগুণ সাকাৰ ৰূপৰ বৰ্ণনা কৰি আছিল, শৃংগাৰ বৰ্ণনা, যে ভগৱান শ্যাম সুন্দৰ, তেওঁৰ ৰং হৈছে শ্যাম বৰণীয়া, চুলিখিনি কেঁকৰা কেঁকৰি, শিৰত এটা সোণৰ কিৰীটি পৰিধান কৰে, তাত ময়ূৰৰ পুচ্ছ লগোৱা থাকে। শ্যাম সুন্দৰে ডিঙিত যি হাৰ পিন্ধে সেয়া সোণৰ, শ্যাম সুন্দৰে হাতত যি বাজু পিন্ধে সেয়া সোণৰ, শ্যাম সুন্দৰে যিটো বাঁহী লৈ আছে সেইটো সোণৰ, শ্যাম সুন্দৰৰ যি কঁকালত কঁকালি মাৰে সেয়া সোণৰ, তেওঁৰ হাত দুটা আজানুলম্বিত, আৰু তেওঁ পীত বস্ত্ৰ পৰিধান কৰে, হালধীয়া বস্ত্ৰ, তেওঁৰ বহল বক্ষস্থল, বৰ সুন্দৰভাৱে বৰ্ণনা দিছে শ্যাম সুন্দৰৰ। এই চোৰটোৱে একান্তভাৱে শুনি আছে। ই ভাবিছে বেটা ইমান ধনী মানুহে গোটেই সোণৰ অলংকাৰেৰে ভৰাই পঠিয়াইছে, গোটেই শৰীৰ ভৰাই দিছে। এইকাৰণে মনে মনে ভাবি আছে যে মই যেতিয়াই ভাগৱত শেষ হ'ব, এই শ্যাম সুন্দৰৰ ঠিকনাটো মই লৈ ল'ম, কাৰণ ইয়াক লগ পাব লাগিব। যেতিয়া অনুষ্ঠান শেষ হ'ল, লগে লগে চোৰটো আহিছে ব্যাখ্যাকাৰৰ ওচৰলৈ, আৰু আহি পেলাই সেৱা কৰি কৈছে, প্ৰভু আপুনি যিজন শ্যাম সুন্দৰৰ বৰ্ণনা দি আছিল, বেয়া নাপায় যদি ঠিকনাটো দিয়কচোন। ই ভাবিছে এই মানুহটোৰ ঘৰত যদি মই যাওঁ, তাতে অজস্ৰ ধন টকা পইচা পাম, আৰু বেলেগত ঘূৰি ফুৰাৰ কি প্ৰয়োজন। আৰু ব্যাখ্যাকাৰজনে ভাবিলে ভকত 2 ধৰণৰ থাকে, এবিধে ৰসত মুগ্ধ হৈ ৰসিক ভকত, আৰু এবিধে ভাৱত মুগ্ধ হৈ যায়, ভাবুক বুলি কয়। বা কিছুমান ৰসিক আৰু ভাবুক একেই হৈ থাকে, ৰসত বিভোৰ হৈ থাকে। ভাবিলে এই চাগে এইজন চাগে ভাৱত বিভোৰ হৈ আছে। এইকাৰণে ক'লে শ্যাম সুন্দৰ মই যাৰ কথা কৈছিলোঁ, তেওঁৰ ঘৰখন ইয়াৰ পৰা ট্ৰেইনত গ'লে 1 ৰাতিৰ যাত্ৰা। বৃন্দাবন নামে এখন ঠাই আছে, তাত ৰেলৱে ষ্টেচনত নামি তুমি যাকেই শ্যাম সুন্দৰৰ কথা সোধা তোমালোকক দেখুৱাই দিব। ই ভাবিলে হয়তো ধনী মানুহ যেতিয়া চবেই চিনি পাব। ই ৰূপটো ধাৰণ কৰিলে হৃদয়ত, শ্যাম সুন্দৰৰ ৰূপ ধাৰণ কৰিলে, যে কেনেকুৱা হ'ব লাগিব, বহল বক্ষস্থল, প্ৰকাণ্ড এটা একদম জিম কৰা ল'ৰাৰ নিচিনা, আৰু ওখ পাখ প্ৰকাণ্ড, চুলি কেঁকুৰা কেঁকুৰি, ইয়াত সোণৰ কিৰীটি পৰিধান, ময়ূৰৰ পুচ্ছ লগোৱা থাকে, আৰু গোটেই সোণৰ অলংকাৰেৰে ভৰাই দিছে চব, কৰ্ণত, ডিঙিত আৰু হাতত বাজু, কঁকালত গোটেই সোণৰ বস্তু। সেইকাৰণে ই একো খোৱা বোৱা নাই, মাত্ৰ হৃদয়ত শ্যাম সুন্দৰৰ ৰূপটো ধাৰণ কৰি লৈছে, দেখিলে যাতে চিনি পাম। আপোনাক যেতিয়া এজন মানুহৰ বিষয়ে ক'ব যে মানুহটো দেখিবলৈ এনেকুৱা, আপুনি এটা আইডিয়া কৰি ল'ব যে আচ্ছা এনেকুৱা যদি আছে পিকুলিয়াৰিটি, মই দেখিলে চিনি পাম। এইবুলি ভাবি বৃন্দাবনত গ'ল ট্ৰেইনত উঠি, একো খোৱা নাই ৰাতি। ৰাতিপুৱা নামিয়ে খোৱা বোৱাৰ কথা চিন্তা কৰা নাই। ই যাকে লগ পাইছে তাকে সুধিছে শ্যাম সুন্দৰৰ ঘৰখন ক'ত। আৰু বৃন্দাবনৰ প্ৰত্যেকটো মানুহে তাৰ মন্দিৰবিলাকলৈ আঙুলিয়াই দিয়ে, শ্যাম সুন্দৰক তই যাক বিচাৰি ফুৰিছ সেই তাতে পাবি যা। আৰু এই মন্দিৰৰ ভিতৰত গৈ দেখেগৈ যে মন্দিৰৰ ভিতৰত ৰাধা কৃষ্ণৰ যুগল মূৰ্তিবিলাক আছে। সি কৈছে মই এইবিলাক বিচৰা নাই নহয়, মোক অৰিজিন পিচটো লাগে,
শ্যাম সুন্দৰক লাগে, এইবিলাক নালাগে, এয়া তেওঁৰ মূৰ্তি হ'ব। ই ভাবিছে কম ধনী মানুহ নহয় দেই, যেনি তেনি মূৰ্তি বনাই থৈছে। আৰু ঘূৰোতে 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 বেলিত বহিব নিচিনা হৈ গ'ল, বেলি লহিয়ালে। তেনেকুৱা বুঢ়া মানুহ এজন লগ পাই সুধিলে, বুঢ়াজনো ভাৱত বিভোৰ হৈ আছে পুৰা, আৰু ক'লে দেউতা, ৰাতিপুৱাৰ পৰা মই শ্যাম সুন্দৰক বিচাৰি আছো, পোৱা নাই, মোক আপুনি দেখুৱাই দিব পাৰিবনে তেওঁৰ ঘৰখন, বা তেওঁ ক'ত লগ পাম এই সময়ত? য'তে লগ পাম বুলি কয় মই তালৈকে যাম। মানুহটোৱে বেলিটোলৈ চালে, চাই ক'লে আচ্ছা বেলিটো বহিব হৈছে, হ'লেও এতিয়া বাৰু গৰু আনিব হোৱা নাই, তুমি এটা কাম কৰা, এই নিধিবন বুলি আছে তালৈকে যোৱা, তাতে গৰু চৰাই আছে। সি এতিয়া তেওঁ ভাৱত বিভোৰ হৈ আছে, আৰু ই ভাবিলে ভালেই হ'ল, যেতিয়া বনৰ মাজত পাম অকলে হেঁচা মাৰি ধৰি, তাক চোৰটো পুৰা হৃষ্টপুষ্ট আছিল, ভাবিলে হেঁচা মাৰি ধৰি তাৰ অলংকাৰ গোটেইখিনি সহায় লৈ গুচি আহিব, চিন্তা কি হ'ল। এই বুলি কৈ বনত গৈ পেলাই য'ত গৰু চৰাই আছে গৰখীয়াবিলাকে তাত বিচাৰিবলৈ ধৰিলে। বিভিন্ন গৰখীয়াক দেখা পাইছে, কিন্তু যিটো ৰূপ ধাৰণ কৰি গৈছিল শ্যাম সুন্দৰৰ, সেইজনক দেখা পোৱা নাই। আৰু যেতিয়া দেখা পোৱা নাই, শেষত জোৰত জোৰতকৈ চিঞৰিবলৈ ধৰিলে, হে শ্যাম সুন্দৰ, হে শ্যাম সুন্দৰ। ভগৱানে গীতাত অৰ্জুনক কৈছে যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম, হে অৰ্জুন, মোক যোনে যেনেকৈ ভজন কৰে মই তাক তেনেকৈ ভজন কৰোঁ। আৰু যেতিয়া সি শ্যাম সুন্দৰক দৰ্শন পাব বিচাৰিছে, ইমান উত্ৰাও চিত্ৰ, খোৱা বোৱা নাই, কেৱল শ্যাম সুন্দৰক লাগে, এই উৎকণ্ঠাত যেতিয়া আপুনি ঈশ্বৰক বিচাৰিব, ভগৱানে তাৰ ওচৰত সেইটো ৰূপত দৰ্শন দিলে। যিটো ৰূপ ই ধাৰণ কৰি গৈছে মনত, তাৰ হৃদয়ত যিটো ৰূপ ভাবি লৈছে, এই ৰূপত তেওঁৰ ওচৰত দৰ্শন দিলে, চৌৰটোৰ ওচৰত। ডাঙৰ কথা হ'ল, চৌৰটোৰ সন্মুখত ভগৱান থিয় হোৱাৰ লগে লগে তেওঁৰ মনৰ যিমান অজ্ঞানতা আছিল চব নষ্ট হৈ গ'ল। যেনেকৈ অন্ধকাৰ ৰুম এটাত আপুনি লাইটৰ ছুইচ দিয়াৰ লগে লগে পোহৰ হৈ যায়, অন্ধকাৰ নাইকিয়া হৈ যায়, চৌৰটোৰ মনৰ অজ্ঞানতা নাইকিয়া হৈ গ'ল। সি গম পাই গ'ল, এজন দেখোন স্বয়ং ভগৱান, মই যিজনৰ ঘৰত চুৰ কৰিবলৈ আহিছিলোঁ এইজন আন কোনো নহয়, স্বয়ং ভগৱান। হুক হুকাই কান্দিবলৈ ধৰিলে। ভগৱানে কৈছে, কি হ'ল, কি লাগে তোমাক, ইমানকৈ মোক কিয় মাতিছা? বোলে প্ৰভু মোক একো নালাগে, একো নালাগে, মই বুজি পোৱা নাছিলোঁ তুমি কোন। নাই নাই নাই, তোমাক কিবা লাগে মই গম পাইছোঁ বুলি চব খুলিলে, হাতৰ কাণৰ চব খুলি এটা কাপোৰত বান্ধি টোপোলা বনাই ক'লে, এয়া লোৱা, এয়া লোৱা, তুমি লৈ যোৱা। সি ক'লে, প্ৰভু পৃথিৱীত এনেকুৱা এজন ব্যক্তি দেখা নাই যাৰ শৰীৰত এই অলংকাৰে শোভা পাব, সেইকাৰণে মোক এয়া নালাগে। কাৰণ তেওঁ ইতিমধ্যে অন্ধকাৰ দূৰ হ'ল, পৰম জ্ঞান লাভ হৈ গ'ল, ভক্তি বস্তু হৃদয়ত জাগ্ৰত হৈ গ'ল। ভগৱান কৃষ্ণক সন্মুখত দেখাৰ পাছত আৰু মায়াই কি কৰিব পাৰে, চব নাইকিয়া হৈ গ'ল। ভগৱানে ক'লে, মোৰ দৰ্শন অথলে নাযায়, তুমি কিবা এটা ল'ব লাগিব, কোৱা কি লাগে? সি ক'লে, প্ৰভু যদি দিবই বিচাৰিছে এটা বৰদিয়ক, যেতিয়াই মই তোমাক দৰ্শন কৰিব বিচাৰোঁ তুমি মোক এইটো ৰূপত দৰ্শন দিবা। আৰু ভগৱানে ক'লে, তথাস্তু, অন্তৰ্ধান হৈ গ'ল। চোৰটোৱে তেতিয়াও একো খোৱা নাই, তাৰ পৰা আকৌ দৌৰিছে সি ৰেলৱে ষ্টেচন, আকৌ ট্ৰেইনত উঠি আহিছে। নেক্সট দিনা ৰাতিপুৱাই পাইছেহি য'ত ভাগৱত চলি আছিল ব্যাখ্যাকাৰজনক। নেক্সট দিনা চিডিউল আৰম্ভ। ব্যাখ্যাকাৰজনৰ ভাগৱত শেষ হোৱাৰ লগে লগে ভৰিত দীঘল দি পৰিল আৰু ক'লে, প্ৰভু আপোনাৰ পৰা কালি অকণমান শ্ৰৱণ কৰিছিলোঁ, আপুনি শ্যাম সুন্দৰৰ বৰ্ণনা দি দিছিল, মই ভাবিছিলোঁ শ্যাম সুন্দৰ এজন ধনী মানুহ, সেইকাৰণে তেওঁৰ ঘৰত চুৰ কৰাৰ কাৰণে মই আপোনাৰ পৰা এড্ৰেছ লৈছিলোঁ। আপুনি কোৱাৰ দৰে মই বৃন্দাবন পালোগৈ, আৰু বৃন্দাবনত মই শ্যাম সুন্দৰক বিচাৰি 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 সাক্ষাৎ মই স্বচক্ষুৰে দৰ্শন কৰি আহিছোঁ। ব্যাখ্যাকাৰে ক'লে, অসম্ভৱ, মই 1000 বাৰ হ'ল আজিলৈকে ব্যাখ্যা কৰা, আজিলৈকে মই স্বচক্ষে দেখা নাই, তুমি অকণমান সময় শ্ৰৱণ কৰি কেনেকৈ দেখা পাবা? সি ক'লে, হয় প্ৰভু, মই দেখি আহিছোঁ, মই নিজে লগ কৰি আহিছোঁ, মই কথা পাতি আহিছোঁ ভগৱানৰ লগত। ব্যাখ্যাকাৰ ক'লে, এইটো সম্ভৱ, অসম্ভৱ এইটো। বোলে নহয়, মই কেলে ফাঁকি দিম? আৰু যিহেতু আপোনাৰ কাৰণে মই ভগৱানৰ দৰ্শন পালোঁ, অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম য়েন চৰাচৰম তদ পদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰুৱে নমঃ। সেইজন প্ৰভু ভগৱন্তৰ পদকমল যিজনে দৰ্শন কৰাই দিয়ে, সেইজন আমাৰ কাৰণে গুৰু। সেইকাৰণে চোৰটোৱে ক'লে, যিহেতু তুমি মোক ভগৱন্তৰ দৰ্শন কৰাই দিলা, সেইকাৰণে আজিৰ পৰা মোৰ তুমি গুৰু হ'লা। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিছে। ই কৈছে, গুৰুদেৱ
আপুনি ইমানকে কান্দিছে কিয়? ই ক'লে যে মোৰ মনত নিশ্চয় ক'ৰবাত এতিয়াও মলিনতা আছে, মোৰ অন্তৰখন এতিয়াও পবিত্ৰ হোৱা নাই চাগে। সেইকাৰণে প্ৰভু ভগৱন্তৰ লীলা যদিও মই হাজাৰবাৰ মানুহৰ ওচৰত ব্যাখ্যা কৰিলোঁ, কিন্তু মই আজিলৈকে দৰ্শন নাপালোঁ। ই সুধিলে, সঁচাকৈ দৰ্শন পোৱা নাই? বোলে নাই পোৱা। মই তেতিয়াহ'লে মই তোমাক দৰ্শন কৰাম, মই আপোনাক দৰ্শন কৰোৱাই দিম। আৰু লগে লগে তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, তুমি মোক কথা দিছিলা, যেতিয়া তোমাক দৰ্শন পাব বিচাৰোঁ তুমি দৰ্শন দিবা। প্ৰভু মোক দৰ্শন দিয়া, মই তোমাৰ দৰ্শন পাব বিচাৰিছোঁ। আৰু যেতিয়া একান্তভাৱে প্ৰভু ভগৱন্তক বিচাৰিলে, ভগৱানে পুনৰ তেওঁৰ ওচৰত সাক্ষাৎ দৰ্শন দিলে। আৰু দৰ্শন দিয়াৰ লগে লগে চোৰটোৱে ব্যাখ্যাকাৰ কৈছে, চোৱা তোমাৰ সন্মুখত তুমি যিজন শ্যাম সুন্দৰৰ কথা কৈছিলা, যি শৃংগাৰ ৰূপৰ বৰ্ণনা কৰিছিলা, এই ৰূপত আহি থিয় হৈ আছে। ব্যাখ্যাকাৰে সন্মুখত চাইছে, একো দেখা নাই। ব্যাখ্যাকাৰজনে কৈছে, মই দেখা নাই। বোলে কিয়? এই সন্মুখত ভগৱান কৃষ্ণ। বোলে মই দেখা নাই। চোৰটোৱে তেতিয়া ভগৱন্তৰ প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, এইজন মোৰ গুৰু, এওঁৰ কাৰণে তোমাৰ দৰ্শন মোৰ কাৰণে সুলভ হ'ল। এওঁৰ পৰা মই তোমাৰ বিষয়ে গম পায়েই, যিভাৱে নহওক কিয় মই তোমাৰ দৰ্শন পাবলৈ সক্ষম হ'লোঁ। আৰু মোৰ গুৰুজনাই যদি তোমাৰ দৰ্শন নাপায়, তেতিয়াহ'লে মোৰ জীৱনটোৱে বিফলে যাব, অথলে যাব। হে প্ৰভু, কৃপা কৰা। ভগৱানে ক'লে, তেওঁৰ হাতত স্পৰ্শ কৰি দিয়া। আমাৰ এনাৰ্জি তিনিটা বস্তুৰ দ্বাৰা বাহিৰ হয়। এটা হৈছে চকুৰ দ্বাৰা এনাৰ্জি, শক্তি বাহিৰ হয়। আপোনালোকে গান্ধাৰীয়ে দুৰ্যোধনক কোৱা শুনিছিল। দুৰ্যোধনক কৈছিল, তই উলংগ হৈ আহিবি মোৰ ওচৰলৈ, আৰু মই কাপোৰ খুলি দিম, মোৰ দৃষ্টি তোৰ শৰীৰৰ ওপৰত পেলাই দিম, তোৰ সৰ্ব শৰীৰ বজ্ৰময় হৈ যাব। মানে চকুৰ পৰা ইমান এনাৰ্জি আছে, ইমান দিনে বন্ধ কৰি ৰাখিছিল, এই এনাৰ্জি মই তোৰ তাত দিম, তই বজ্ৰসম হৈ যাবি। কিন্তু ভগৱান কৃষ্ণই বাটত চাতুৰি কৰি বোলে, ইমান তই যুৱ অৱস্থাত মাৰ ওচৰলৈ গৈছ, উলংগ হৈ অকণমান কিবা লোকধাকটো কৰি যা। সেইকাৰণে তেওঁ এই উৰুৰ স্থানত পাত দি পেলাই আৱৰণ কৰি গ'ল। সেইকাৰণে এই জেগাটোত বজ্ৰ হ'ব নোৱাৰিলে, যিটো ভংগ পাছত ভীমে কৰিলে। চকুৰ দ্বাৰা আমাৰ এনাৰ্জি পাছ হয়। এটা হৈছে হাতৰ তলুৱাৰ দ্বাৰা। সেইকাৰণে জ্যেষ্ঠসকলে সৰু ল'ৰা ছোৱালীক আশীৰ্বাদ কৰিলে মূৰত হাত দিয়ে। চব চাইণ্টিফিক বস্তু, ইয়াত আৰু একো নাই। মূৰত হাত দিয়ে, বোপাইটোৰ মংগল হওক। কিয়? ইয়াৰ পৰা এনাৰ্জি বাহিৰ হয়। আৰু তৃতীয় হৈছে আমাৰ ভৰিৰ পৰা। সেইকাৰণে যেতিয়া কাৰোবাক সেৱা কৰে, সদায় চৰণ স্পৰ্শ কৰি পেলাই কৰে, যাতে তেওঁৰ যি শৰীৰৰ পৰা তৰংগ আছে, ৱেভ আছে, এয়া আমাৰ শৰীৰলৈ ধনাত্মক বস্তুবিলাক যাতে প্ৰবাহমান হয়, আমাকো যাতে কৃপাৰ পাত্ৰ কৰি দিয়ে। ভগৱানে ক'লে, তেওঁৰ হাতত স্পৰ্শ কৰা। আৰু লগে লগে চোৰটোৱে গুৰুজনৰ হাতত ধৰি ল'লে, ব্যাখ্যাকাৰজনৰ হাতত ধৰিলে। ধৰাৰ লগে লগে সন্মুখত স্বয়ং শ্যাম সুন্দৰৰ দৰ্শন পাই গ'ল। আৰু দৰ্শন পোৱাৰ লগে লগে ব্যাখ্যাকাৰজনে স্তুতি আৰম্ভ কৰি দিলে। আৰু স্তুতি কৰাৰ পাছত ভগৱন্তই তেওঁক আশীৰ্বাদ দি পেলাই অন্তৰ্ধান হ'ল। কথাৰ তাৎপৰ্য, যেতিয়ালৈকে হৃদয়ত আমাৰ মলিনতা থাকিব, যেতিয়ালৈকে তিল মানুহ যদি কপটতা থাকে, তেতিয়ালৈকে হৃদয়তে থকা প্ৰভু ভগৱন্তক আমি দৰ্শন পাব নোৱাৰোঁ। আপোনাৰ হৃদয়তে আছে ভগৱান। দেৱৰ ঈশ্বৰ হৰিতান্ত মহাযত্ন কৰি লৈ এটা শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে, নালাগে দূৰত যাইবে, আছে হৰি সবাৰো ইয়াত আছে। আৰু আমি আজিকালি কি কৰোঁ? গাঁৱৰ নামঘৰত থকাজনৰ 25% পাৱাৰ আছে, অমুকত থকাজনৰ বেছি আছে, তালৈ যাওঁ বোলে শৰাই দিবলৈ। আমাৰ প্ৰায়বিলাকত সেইটো চলিছে। গাঁৱত থকাজনত পাৱাৰটো কম আছে, বেলেগত থকাজনৰ বেছি আছে, তাত 75% বেছি আছে, তাত শৰাই দিম। মিছা কথা এইটো। আপোনাৰ হৃদয়ত যিজন ভগৱন্ত বিৰাজমান, সেইজন সৰ্বত্ৰে সৰ্বদা বিৰাজমান। তাৰ প্ৰমাণ দিবৰ কাৰণেই নৰসিংহ অৱতাৰ হৈছে। প্ৰহ্লাদে সুধিছিল হিৰণ্যকশিপুৱে, এই প্ৰহ্লাদ, তোক যে ইমান অস্ত্ৰ শস্ত্ৰই খুচিলে যে অস্ত্ৰ শস্ত্ৰ ভাগি যায়, হাতীয়ে খুচিলে হাতীৰ দাঁত ভাগি যায়, পাহাৰৰ ওপৰৰ পৰা পেলাই দিলে তোৰ একো নহয়, ডিঙিত শিল বান্ধি নদীত পেলাই দিলে তোৰ একো নহয়, তই কাৰ শক্তিত ইমানকৈ তই বলিয়ান হৈ আছ? যাদু মন্ত্ৰ জানো নেকি? নহয় পিতা, মোৰ শক্তি পাইছোঁ চব ভগৱানৰ পৰা। ক'ত আছে তোৰ ভগৱান? মোৰ দৰে অসুৰৰ গৃহত আছে? বোলে তেওঁতো সকলোতে আছে, সকলোতে আছে। তেতিয়াহ'লে স্তম্ভত আছেনে নাই? আছে। আৰু মাৰিলে তাত লগে লগে স্তম্ভৰ পৰা অৱতাৰ ল'লে, নৰসিংহ অৱতাৰ। সকলোতে বিৰাজমান হৈ আছে।
আমি দেখা নাপাওঁ কিয়? আমাৰ মলিনতাৰ কাৰণে। যেতিয়া আমাৰ এই মলিনতাবিলাক নাইকিয়া হ'ব, মলিনতাবিলাক নাইকিয়া হ'লে যেতিয়া তেবে তাৰ হৈ আহি ভকতি প্ৰবল, যেতিয়া ভক্তি বস্তু বৰ্ধন হ'ব, অখালে চিত্ৰ তাৰ আছে যত মল, তেতিয়া আপোনাৰ চিত্ৰ মনত যিমানবিলাক মলিনতা আছে এই মলিনতা ধুই পেলাই শুদ্ধ কৰিব। কেশৱৰ সেৱাৰে যেবে ধৌত ভৈল চিত্ৰ, কেশৱৰ সেৱাত যেতিয়া আপোনাৰ চিত্ৰটো শুদ্ধ হ'ব, শুদ্ধভাৱে ধুই পেলাব, হোৱে তাত তেবে আহি ঈশ্বৰ বিদিত। আপোনাৰ হৃদয়ত তেতিয়া আপুনি দেখা পাব। আপোনাৰ মুখৰ প্ৰতিবিম্ব চাব বিচাৰিছে, কিন্তু আইনাত মলি পৰি আছে, ধূলা, গোটেই ধূলি আছে। আপুনি কেনেকৈ দেখিব নিজৰ প্ৰতিবিম্ব? আইনা ওচৰত, আপুনি ওচৰত থিয় হৈ আছে, সন্মুখী, কিন্তু দেখা নাপায়। কাৰণ আইনাখনত ধূলি পৰি আছে। আপুনি ধূলিখিনি আঁতৰাব লাগিব। ধূলিখিনি যদি মুচি দিয়ে, তেতিয়া আপুনি আপোনাৰ প্ৰতিবিম্ব আইনাত দেখা পাব। সেইকাৰণে ইয়াত কৈছে এইটো কেনেকৈ সম্ভৱ হ'ব? কেশৱৰ সেৱাত কৃষ্ণত শৰণ লওক আৰু ভকতৰ সংগত তেওঁৰ লীলাবিলাক শ্ৰৱণ কীৰ্তন কৰক। কাৰণ ভাগৱত কালিও মই কৈছিলোঁ, ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, প্ৰতিটো শব্দত প্ৰতিটো আখৰত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। তেনেম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। এই কথাখিনি শুনোতে প্ৰতিটো শব্দ যেতিয়া কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ কৰিব, মহাপুৰুষ মাধৱদেৱে লিখি থৈ গৈছে ফৰ্মুলা, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল হয়। যেনেকৈ শৰৎকালি নদীৰ পানীবিলাক ফটফটীয়া হৈ থাকে, আপোনাৰ প্ৰতিবিম্ব আপুনি দেখা পাব। তলত পৰি থকা বস্তু এটা জল পটপটকৈ দেখা পায়। তেনেকৈ আপোনাৰ হৃদয়ত যিজন ভগৱান আছে, সেই ভগৱানজনক আপুনি নিজে দেখা পাব। অৰ্থাৎ আপোনাৰ হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰে। সেইকাৰণে ইয়াত কৈছে কেশৱৰ সেৱাই যেবে ধৌত বৈল চিত্ত, হৈ তাত তেবে আহি ঈশ্বৰ বিদিত। তেতিয়া ভগৱান আহি আপোনাক দেখা দিব। ইয়ালৈকে কৈছে। তাৰপিছত চাওঁ কৃষ্ণ।